হিংসাৰ পৰায়ণ প্ৰভু সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম প্ৰভু প্ৰভুৰ সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম প্ৰভু সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম সৃষ্টি ভীষণ দৈত্য বলি লক্ষ্মী মায়ে ডিঙিহার লয়া ভীষণ দৈত্য আজি সৃজন ভীষণ দৈত্য সৃষ্টি ভীষণ দৈত্য সৃষ্টি ভীষণ দৈত্য সৃষ্টি হরি মই কোন মোৰ মাতা কোন মোৰ পিতা কোনে বাৰু মোক কৰিলে সৰ্জন পুত্ৰ কোন পুত্ৰ আৰু তুমি কোন পুত্ৰ মই তোমাৰ মাতৃ আৰু এই ত্ৰিজগতৰ মাতা হে মাতৃদেৱী মোৰ কিয় মোক অকস্মাতে কৰিলে সৰ্জন কি কাৰ্য মই কৰিম সাধন দৈত্য মাতৃ তোক স্বজন কৰাৰ উদ্দেশ্য মোৰ মহান অলপ দিনৰ পাছতে পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব মহাপ্ৰলয় পুত্ৰ মহাপ্ৰলয় চাৰিওফালে পানী কেৱল পানী থাকিব চাৰিওফালে পানী হলে আমি থাকিম কেনেকৈ পানীৰ মাজত আমি কিদৰে জীয়াই থাকিম অসম্ভৱ মাতৃ পুত্ৰ মাতৃ মই তোক বৰ দিছো তই মই জল জল স্থল স্থল আকাশ পাতাল সকলোতে মুক্তভাৱে বিচৰণ কৰিব পাৰিবি তোক বিষ্ণুৰ সুদৰ্শন চক্ৰ মহাদেৱৰ ত্ৰিশূলেও মৃত্যু নোৱাৰি ঘটাব তোৰ সৰ্বশৰীৰময় বৰ্ষময় কৰি পুত্ৰ মাতৃ তই এতিয়া মোৰ আদেশ মতে কাম কৰি যাব লাগিব আদেশ কৰক মাতৃ শুন দৈত্য মাতৃ অলপ দিনৰ পাছতে পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব চাৰিওফালে পানী কেৱল পানীহে থাকিব বেদ বেদাংগ কৃষ্টি সভ্যতা সকলো পানীৰ তলত থাকিব আৰু সেইবিলাক নষ্ট হোৱাৰ আগতে গৈ তই মই সংগ্ৰহ কৰিব লাগিব ঋষিমুনিসকলে যাক যজ্ঞ কৰিবলৈ বেদ বেদাংগ একোৱেই নাথাকিব আৰু মহাপ্ৰলয় শেষ হোৱাৰ পাছৰ কল্পত তহঁত অসুৰবোৰে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিবি তেতিয়া
মাতৃ পুত্ৰ মোৰ পৰিচয় কি হ'ব? কি নামেৰে জনাজাত হ'ম মই এই ধৰাৰ বৈক্ষত? কক মাতৃ, তোৰ নাম হ'ব কক মাতৃ, কি নাম হ'ব মোৰ? পুত্ৰ মাতৃ, মই তোক মোৰ ডিঙিৰ হাড়ৰ পৰা কৰিছোঁ স্বজন তোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ দৰে তোৰ নাম হ'ব মোৰ নাম কি হ'ব? তোৰ নাম হ'ব কক মাতৃ, তোৰ নাম হ'ব কক মাতৃ। দৈত্য দৈত্য নামে জনাজাত হবি তই যা এতিয়া নিজ কৰ্তব্যত ধুমুহাৰ দৰে তই অগ্ৰসৰ পুত্ৰ মোক অমৰত্ব বৰ প্ৰদান কৰক পুত্ৰ মাতৃ। মোৰ অমৰত্ব বৰ দিয়াৰ ক্ষমতা নাই আহ! তথাপিতো আহ! যি বৰ কৰিছো প্ৰদান আহ! সেইবোৰ অমৰত্ববোৰৰ নিচিনা আহ! স্বৰ্গ মধ্য পাতালৰ কোনো বীৰেই তোক মৃত্যু নোৱাৰে ঘটাব মাতৃ পুত্ৰ মোক আৰু এটা বৰৰ হয় প্ৰয়োজন। পুত্ৰ দৈত্যৰ বংশ বৃদ্ধি বঢ়াবৰ কাৰণে এগৰাকী বিবাহযোগ্য সুন্দৰী কন্যা মোক অৰ্পণ কৰক পুত্ৰ মাতৃ। তই ঠিকেই ভাবিছ এই পৃথিৱীৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী পুত্ৰ মাতৃ ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান অ' জ্ঞানী আহ মানি আহ সুন্দৰী নাৰী অ' অন্য কোনোৱেই নাই আহ গতিকে তই মই চলে বলে কিংবা কৌশল কৰি হলেও অ' সৰস্বতীক বিবাহ কৰগৈ পুত্ৰ মাতৃ চলে অ' বলে অ' কিংবা কৌশল কৰি হলেও সৰস্বতীক বিবাহ কৰগৈ বিশ্ব ব্ৰহ্মাণ্ডৰ কাষৰ সৃষ্টিকৰ্তা লক্ষ্মীৰ নন্দনময় নাম মোৰ হয় দৈত্য স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ পাতালৰ বাসুকী মোৰ নামত হ'ব লাগিব ধৰা ধৰে কম্পমান ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব মোৰ এই অৰ্ধাংগিনী লেখক জগতে পূজক বিশ্বই দানৱৰ হত্যাকৰ্তা এই হয় দৈত্যৰ শক্তি কিমান বীৰত্ব কিমান